আপোনালোক জানে এই কাহিনীটো আজি নতুন নহয় 2020-21 বৰ্ষত আমাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ফলিমাৰী গাঁও পঞ্চায়তৰ ফলিমাৰী পাৰ্ট 2 কলবাৰী গাঁৱত 49 লাখ টকাৰ প্লেণ্টেশ্যনৰ কাম কৰা হৈছিলে আৰু এই প্লেণ্টেশ্যনৰ কামটো ধুবুৰী জিলাৰ তেতিয়াৰ উপায়ুক্ত অনন্তলাল জ্ঞানী ডাঙৰীয়াই নিজে উদ্বোধন কৰিছিলে কিন্তু আমি তাৰ পৰৱৰ্তী পৰ্যায়ত দেখিছিলোঁ যে তাত কোনো ধৰণৰ প্লেণ্টেশ্যন নকৰাকৈ তেওঁলোকে এনে ৰাইজৰ ওপৰত পইচাখিনি আত্মসাৎ কৰি তাত থকা স্থানীয় ৰাইজৰ ওপৰত জদে মদে 10টা-15টাকৈ কেছ লগাই দি ৰাইজে প্লেণ্টেশ্যন নষ্ট কৰা বুলি মানে মিছাতে তেওঁলোকে অভিযোগ দি পেলাই কেছ লগাই দিছিলে আৰু তাৰ পাছত আচলতে প্ৰকৃতাৰ্থত তাতে তেওঁলোকে প্লেণ্টেশ্যনৰ কোনো কামেই কৰা নাছিলে ৰাইজ প্লেণ্টেশ্যনৰ কোনো দিনে বিপক্ষে নাছিলে প্লেণ্টেশ্যনৰ পক্ষত আছিলে কিন্তু তেওঁলোকে কেৱল মাত্ৰ তাত পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে ফেন্সিং কৰি পেলাই তাত কোনো ধৰণৰ প্লেণ্টেশ্যন কৰা নাছিলে আজি আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ডায়েৰী ফাৰ্ম কৰাৰ কথা কৈ ডায়েৰী ফাৰ্মৰ নামত তাত গোশালা গৌৰখীয়া এজন ৰাখি পেলাই 8-10টা গৰু তাত ৰাখি পেলাই তাত কেনেকৈ ৰমৰমীয়া বেহা গাঞ্জাৰ বেহা চলাই থকা হৈছে আজি তাত গাঞ্জাৰ খেতি কৰি থকা হৈছে আজি যিজন গৌৰখীয়াই তাত আছে বা গোশালৰ সেই গোহালি ঘৰৰ পৰা আজি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে যোনে 800 গ্ৰামতকৈ বেছি আপোনাৰ গাঞ্জা শুকান গাঞ্জা জব্দ কৰিবলৈ সেই গোহালি ঘৰৰ পৰা উদ্ধাৰ কৰিছে আৰু তাৰ পাছত তাত গাঞ্জাৰ খেতি কৰিছিলে গাঞ্জাৰ খেতিটো নষ্ট কৰিছে মহকুমা আৰক্ষী বিষয়াজনে গতিকে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত তেওঁলোকৰ মানে আচলতে অশোক সিংহীৰ তেতিয়া যি ষড়যন্ত্ৰ আছিলে এই ষড়যন্ত্ৰ তেওঁলোকৰ কেৱল মাত্ৰ মাটিটো কেনেকৈ আবণ্টন লোৱা যাব নিজৰ নামত কেনেকৈ কৰা যাব সেইটো তেওঁলোকৰ মূল তেওঁলোকৰ কৌশল আছিলে না এই ডায়েৰী ফাৰ্মৰ যিসকল মানে দায়িত্বত আছে এই দায়িত্বত থকা ব্যক্তি আমি জনামতে তাৰ যিজন স্থানীয় আৰু যিজন ব্যক্তিক ইতিমধ্যে আটক কৰিছে সেই ব্যক্তিজনেও তাৰ স্থানীয় আমাৰ পঞ্চায়তৰ কাউন্সিলৰ আছাদুজ্জামানৰ নামটো তেওঁ উচ্চাৰণ কৰিছে আৰু তেওঁৰ অধীনত সেই গৌৰখীয়াজন তাত আছে বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে গতিকে এই কথাটো যে এনেকৈ যে গাঞ্জাৰ বেহা তাৰ পৰা এক বৃহৎ পৰিমাণৰ গাঞ্জাৰ যি বেহা তাৰ পৰা চলাই থকা হৈছে আৰু বাহিৰৰ পৰা মানুহ আহি পেলাই তাত সন্ধিয়াত গাঞ্জাৰ আড্ডা হয় বুলি আমি জানিবলৈ পাইছোঁ আৰু এইবাৰ তেওঁলোকে এইটো জাষ্ট টেষ্টহে কৰিবলৈ টেষ্ট কৰিছে যে ইয়াত আচলতে খেতিটো কেনেকুৱা ধৰণৰ হ'ব তেওঁলোকে 200-300 বিঘা মাটিত তাত গাঞ্জা খেতি কৰাৰ কাৰণে যি মানে পৰিকল্পনা সেয়া ইতিমধ্যে তেওঁলোকে যুগত কৰিছে গতিকে এই কথাটো অতি ভয়াৱহ আৰু আমি এই কথাটো কালিয়ে মহকুমা আৰক্ষী বিষয়াক আমি অভিযোগ দিছিলোঁ তাৰ পিছতে আজি ৰাতিপুৱাই মহকুমা আৰক্ষী বিষয়াজনে তাৎক্ষণিকভাৱে অভিযান চলাই গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু গাঞ্জাৰ যি খেতি তেওঁলোকে আৰম্ভ কৰিছিলে সেইটো নষ্ট কৰি দিছে सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजआव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसोगोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सोलाद लानो हागोन